মোৰ মেচিনৰ আপোনাৰ হাঁহ পোৱালি বাহিৰ হৈছে, পোৱালিবোৰ চাই লওক। অলপ ধৰিছোঁ ফায়াৰ পোৱালিবোৰ শুকাইছে প্ৰায়। পোৱালি লোকেল পাতি হাঁহ হয়। গতিকে আপোনালোকক লাগিলে যোগাযোগ কৰিব পাৰে। পাতি হাঁহৰ পোৱালি, লোকেল মুৰ্গীৰ পোৱালি আৰু কিছু সময়ৰ পিছত মেচিনৰ পৰা উলিয়াই দিম বাহিৰত। গাবোৰ পূৰা এনেদৰে শুকাই গ'লে ভাল। দানা খাব বিচাৰি আছে, এতিয়া উৎপাত কৰি আছে। লোকেল মুৰ্গী পোৱালি ইয়াৰ পৰা ফুটিছে, ইয়াৰ পৰা খবৰ নমাই দিছিলোঁ। চব পানী ফাটি আছে। পশু ফাৰ্মাছে আপোনাৰ হাঁহৰ পানী উলিয়াবৰ কাৰণে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। এইটো সময়ত হিউমিডিটি বহুত প্ৰব্লেম। গতিকে মোৰ প্ৰায় সংখ্যক পোৱালি ওলাইছিল, বাকী এইবোৰ ওলাই আছে। ইয়াতে দিয়া আছে, এসপ্তাহ পিছত দিয়া আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু পোৱালি লাগিলে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।